হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই আছে। আলহামদুলিল্লাহ, ময়ো বহুত ভালেই আছোঁ। তো চবৰে এটা কুৱেশ্যন, ইমান দিন কিয় ব্লগ দিয়া নাই, এতিয়াও কিয় ব্লগ আপলোড দিয়া নাই। তো মই জনাম বাৰু সেইটো কথা, কিয় মই আপলোড দিয়া নাই ব্লগ। তো সেইটো কাৰণে আৰু এটা ভিডিঅ' মই বনাই আপোনালোকক দিম আৰু চাব কিয় দিয়া নাই। তো আজিৰ ভিডিঅ'টোৰ টাইটেল চাই চাগে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈছে। তো আজিৰ ভিডিঅ'টো মেইন কথা হ'ল, মোৰ বাৰ ফ্ৰেণ্ডৰ ঘৰত বাৰ্থডে পাৰ্টি এটা আছে। তো তাতে আমি চবেই গৈ আছোঁ, মই বা আৰু লগত আছে। তাৰপিছত আমি অলপ শ্বপিং কৰিব আছে, তাতো যাম। এণ্ড সেইফালে যাব পাৰে, আমি টমটম দি গৈ আছিলোঁ, মানে ওচৰতে হয়, বেছি দূৰত নহয়। কিন্তু আজি বহুত কিবা কিবি প্ৰব্লেম হৈছে, মানে গাড়ী চাড়ী বন্ধ আছিল। তো সেইটো কাৰণতে, আৰু ঘৰত কোনো নাছিল, নহ'লে গাড়ীতে যাব পাৰিলোঁ হয়। সেইটো কাৰণতে টমটমত গৈছোঁ। তো এইবিলাক বাদ দিয়ক। তাৰপিছত আমি অলপ শ্বপিং কৰিব আছিল, তো তাত গ'লোঁ। এইটো চাব পাৰে, বিশালত আহিছিলোঁ, কিবা কিবি ল'ব আছিল বাৰ্থডে পাৰ্টিৰ কাৰণে, আৰু তানিয়াৰ কাৰণে কিবা ল'ব লাগে। তো সেইকাৰণে ইয়াত আহিছোঁ, কিবা কিবি লৈছোঁ। সেইফালে চাব পাৰে, মই অলপ ভিডিঅ' কৰি আছিলোঁ আইনাত। তো পিছত আমি এইফালে আহিছোঁ, তানিয়াৰ কাৰণে চেণ্ডেল এযোৰ ল'ব লাগে। তো এই চেণ্ডেল লোৱা হ'ল। এইটো চাওক, ফুল ব্লগত ইহঁতক বেছি দেখিছে, মানে ভিডিঅ' বেছি কৰা নাই, যিকেইটা কৰিছোঁ ইহঁতৰ ঘৰতেই গৈ কৰিছোঁ, নহ'লে মোৰ ঘৰত কৰিছোঁ। এইফালে চাওক, गजब बेइज्जती है। দেন ওপৰত গৈছোঁ আৰু কিবা কিবি ল'ব আছিল। ইয়াত অনলি কাপোৰ আছে, তো তাত গৈছোঁ। তানিয়াৰ কাৰণে কাপোৰ লোৱা হৈছে, বাৰ্থডে পাৰ্টিৰ কাৰণেও, মানে তাত পোৱালি দুটাৰ কাৰণেও কাপোৰ লোৱা হৈছিল। তো আমি ইয়াত আহিলোঁ। সেইটো চাওক, আমাৰ টিকলি, মাইনা, তানিয়া বহি আছে। দেন আমি আগত গৈছোঁ। সেইফালে মই ভিডিঅ' কৰি আছিলোঁ অলপ চলপ, চবেই চাই আছিলে, সেইকাৰণে হাঁহি আছিলোঁ। দেন অলপ এফালে চাই আহিছিলোঁ মই। তো সেইটো চাব পাৰে। আৰু এইফালে চাওক, তানিয়া কি কৰে। তানিয়া এইফালে খেলি আছিল, তো সেইবিলাকে মই ভিডিঅ' কৰি আছিলোঁ অলপ অলপ। তো সেইকাৰণে সেইটো আৰু চাব পাৰিব আগত, সেইটো টানি টানি ক'ত গৈছিল। সেইটো চাওক, কাকো ধৰিব নিদিয়ে, সি লৈ গৈ আছিল। দেন আকৌ মই আইনাৰ সন্মুখত আহি, মানে আইনা পালে মোৰ সেইটো স্বভাৱ নাযায়, সেইটো কৰিয়ে থাকোঁ। দেন কেছ কাউণ্টাৰত আহিলোঁ বিল দিবৰ কাৰণে। বিল দিয়া পিছত চিধা বাৰ্থডে পাৰ্টিত গৈয়ে খাইছোঁ আগত। মানে বহুত ভোক লাগিছিল, মানে বহুত প্ৰব্লেম হৈছে টাউনত, গাড়ী চাড়ী নাই কৈছোঁতো। তো সেইটো কাৰণতেই মানে যাওঁতে অলপ লেট হৈ গ'ল। ওলাইছোঁ ঘৰৰ পৰা 11টা মানত আৰু গৈ পাইছোঁ 4টাত, ভাবিবই পাৰে। তো এইটো বাৰ্থডে ষ্টেজ, মানে বাৰ্থডে পাৰ্টিৰ ষ্টেজটো আমি বহি আছিলোঁ, এণ্ড অলপ চলপ ভিডিঅ' কৰি আছিলোঁ। এণ্ড আৰু এইফালে চাওক, বহি বহি চবেই আইচক্ৰীম খাই আছিলোঁ, মানে বহুত বেছি গৰম দিছে। তো আজি ব্লগখিনি ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ। এইটো এটা ফটো দি দিছোঁ। তো ব্লগটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।